আজি সমগ্ৰ ৰাজ্যতে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিলৰ দাবীত সংগঠনসমূহে বিভিন্ন ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। এবাৰ আমি দিবলৈ আছো আপোনালোকক গোলাঘাট জিলাৰ নুমলীগড়ৰ খবৰ। নুমলীগড় পুৰা বাংলাৰ দৈগুমত কোলা দিৱস উদযাপন কৰিছে। কোলা দিৱস উদযাপন কৰিছে তেওঁলোকে মৰঙী খণ্ড উন্নয়ন কাৰ্যালয়, ৰাজচক্ৰ বিষয়া কাৰ্যালয় আৰু 39 নং ৰাষ্ট্ৰীয় ঘাইপথত এনেদৰে কোলা পতাকা উৰুৱাই প্ৰতিবাদ সাব্যস্ত কৰিছে। এই দৃশ্য গোলাঘাটৰ নুমলীগড়ত এনেদৰে প্ৰতিবাদকাৰীসকলে নুমলীগড়ৰ মৰঙী উন্নয়ন খণ্ডৰ কাৰ্যালয় ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথত এনেদৰে কোলা পতাকা উৰুৱাই তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিলিপি জ্বলোৱা পৰিলক্ষিত হৈছে। দিন যাক কানিও যাক হাঁহিও আজি সন্মান ৰক্ষা কৰিব নোৱাৰা এটা দিনলৈ পৰিণত হ'বলৈ গৈ আছে কেন্দ্ৰীয় চৰকাৰত। যিখন আইন আজি তেওঁলোকে সংসদত গৃহীত কৰিবলৈ ওলাইছে সেই আইনখন আমাৰ অসমীয়া জাতিৰ দোষী, অসমীয়া মান সন্মান স্বাভিমানত আঘাত কৰা এখন আইন পৰিণত কৰিবলৈ গৈ আছে। সেই আইনখন আমি ধিক্কাৰ কৰিছোঁ, গৰিহণা দিছোঁ, জ্বলাই ভস্ম কৰি দিবৰ কাৰণে উত্তাল তেজেৰে আমি ওলাই আহিছোঁ বুকু পাতি দিম প্ৰয়োজন হ'লে। কিন্তু সেই আইনখন আমি বিৰোধিতা কৰিছোঁ, অসমৰ ৰাজ্য বিৰোধিতা কৰিছে। এই আইনখন আমাক নালাগে বুলি আমি ক'ব কাৰণে ধিক্কাৰ দিৱস পালন কৰিছোঁ আৰু কলা পতাকা উত্তোলন কৰিছোঁ। অন্যান্য জংগী কোনো কাৰ্যপন্থা হ'লেও ল'ম, প্ৰয়োজন হ'লে যিকোনো বিনিময়ত অস্ত্ৰ প্ৰয়োগ কৰি হ'লেও এই আমাৰ দাবী পূৰণ কৰিবলৈ বাধ্য হ'ম। কাৰণ নাগৰিকত্ব সংশোধনী আমাৰ জাতীয় স্বাৰ্থৰ কাৰণে বিঘ্নিত কৰিব, অসমীয়া জাতি ধ্বংস কৰিব, ভাষা সংস্কৃতি সকলো হেৰাই যাব। তেনে এখন আইন অসমীয়া ৰাইজে নামানে, আমি নামানো আৰু গৃহীত হ'বলৈ নিদিওঁ বুলি বাৰম্বাৰ কোৱা স্বত্তেও গণতান্ত্ৰিক আন্দোলনৰ ভাষা নুবুজা এই চৰকাৰখনক আজি পুনৰবাৰ সকীয়াই দিছোঁ যে যুদ্ধৰ মনোনিৱেশ নকৰা যদি তোমালোকে আইন গৃহীত বাতিল কৰা। আমি পুনৰবাৰ কৈছোঁ যুদ্ধ যদি নিবিচৰা তোমালোকে আইন বাতিল কৰা, আইনখন বাতিল কৰিবই লাগিব। অসমীয়া জাতিৰ স্বাভিমানৰ কথা, অসমীয়া জাতিৰ ইতিহাসৰ কথা কেতিয়াও আমি নাগৰিকত্ব সংশোধনী বিধেয়ক মানি ল'লোঁ। এই কথা ক'বৰ কাৰণে প্ৰত্যেকটোৰ বছৰ জোৰা আন্দোলন, মাহ জোৰা আন্দোলনৰ হাহাকাৰ কৰি আজি এই সংগৃহীত গৃহীত হওঁ অৱস্থাত আমি শেষবাৰ কাৰণে উনুকিয়াই দিছোঁ। যদিহে তোমালোকে কেন্দ্ৰীয় চৰকাৰ, তোমালোকে ৰাজ্যৰ নিৰ্বাচিত চৰকাৰৰ পাই যি আইন পৰিণত কৰিবলৈ ওলাইছা পুনৰবাৰ সকীয়াই দিছোঁ। যদি তোমালোকে যুদ্ধ নিবিচৰা, অসমীয়া তেজৰ কেঁচা তেজৰ যদি ৰাঙলী পথ নিবিচৰা, আইন বাতিল কৰা। এই কথাই কৈছোঁ আমি কলা দিৱসৰ পালন কৰি। এইবাৰ আমি তিতাবৰৰ খবৰ দিবলৈ লৈছোঁ। তিতাবৰতো জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে তিতাবৰ ৰাজপথত আছুসহ 30টাকৈ জনগোষ্ঠীয় সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে। নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে। অস্তিত্ব ৰক্ষাৰ যুঁজত যেন তিতাবৰ ৰাজপথত আছুসহ 30টাকৈ জনগোষ্ঠী সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। 30টাকৈ সংগঠনে এনেদৰে তিতাবৰ তিনিআলিত প্ৰতিবাদ সাব্যস্ত কৰিছে, বিধেয়কখনৰ প্ৰতিলিপি দাহ কৰিছে আৰু তেওঁলোকে কৈছে এই জুই জ্বলিছে জ্বলিবই, সৰ্বানন্দ সোণোৱাল, গো বেক অতি আদি শ্লোগানেৰে উত্তপ্ত কৰি তুলিছে তিতাবৰৰ পৰিৱেশ। এই মুহূৰ্তত আমি দেখাই আছোঁ তিতাবৰৰ পৰিৱেশ, তিতাবৰত কেনেদৰে প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। এই দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিছে কেৱল নিউজ 30 অসমৰ স্ক্ৰীণত। নাগৰিকত্ব সংশোধনী বিল 2016 যি আজি লোকসভাত আজি উত্থাপন কৰিবলৈ লোৱা হৈছে, সেই গতিকে আমি সদৌ অসম ক্ৰীড়া ছাত্ৰ সন্থা আৰু আছু সহ আমি 30টা সংগঠনে আজি তীব্ৰভাৱে গৰিহণা দিছোঁ। অনাগত দিনত আমি কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ যে এই বিল কেতিয়াও আমি অসমীয়া মানুহে, অসমীয়া ৰাইজে কেতিয়াও মানি নলওঁ আৰু প্ৰয়োজন সাপেক্ষে আমি ইয়াতকৈ জংগী আন্দোলন, আমি গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ আমি বদ্ধপৰিকৰ হ'ম। জাভেদ আহমেদৰ ওচৰলৈ জাভেদ আহমেদে জনাব আচলতে নামনি অসমত কেনেধৰণৰ
প্ৰতিক্ৰিয়া কেনেধৰণৰ প্ৰতিবাদ হৈছে হয় জাবেদ নামনি অসমৰ পৰিৱেশ জনাকচোন এই মুহূৰ্তত নামনি অসমৰ জিলাকেইখনৰ হয় আহমেদ হুছেইন এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছো নিউজ 30 অসমৰ সমগ্ৰ দৰ্শকক এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছো যে আজি 70টা সংগঠনে কলা দিৱস তেওঁলোকে আজি উপদেশ কৰিছে কলা দিৱস পালন কৰিছে তাৰ প্ৰাক মুহূৰ্তত চাবলৈ গ'লে বিভিন্ন ঠাইত যথেষ্টখিনি প্ৰতিবাদকাৰী দলৰ লগত দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ হতাহতি আৰু এই মুহূৰ্তত মই পূৰ্বভাৱে আমাৰ কামপুৰৰ কথা ক'ব বিচাৰিছো নগাঁও জিলাৰ কামপুৰত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যেতিয়া নেকি তেওঁলোকে কলা পতাকা উত্তোলন কৰিছে তেওঁলোকক আৰক্ষীয়ে সেই কলা পতাকাখন উৰাব দিয়ে বাধা প্ৰদান কৰিছে তাৰ প্ৰাক মুহূৰ্তত চাবলৈ গ'লে বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে নেকি প্ৰতিবাদকাৰী আৰক্ষী নিশ্চিতৰূপে এতিয়ালৈকে তেনেকুৱা একো কোনো ধৰণৰ বিক্ষিপ্ত প্ৰতিক্ৰিয়া হোৱা নাই তাৰ লগে লগে চাবলৈ গ'লে হোজাই জিলাৰ যি শংকৰদেৱ নগৰত যি আৰক্ষীৰ যি কাৰ্যালয় ভাৰপ্ৰাপ্ত যি কাৰ্যালয় আছে সেই কাৰ্যালয়তে কৃষক মুক্তি সংগ্ৰাম কমিটিৰ বৃহৎ প্ৰতিবাদী দল তেওঁলোকে ইতিমধ্যে অমৰণ অন্যখন তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে সেই কাৰ্যালয়ত আৰু বিশেষকৈ ক'ব লাগিব ইয়াৰ লগে লগে চাবলৈ গুৱাহাটীতো বিভিন্ন দল সংগঠন প্ৰায় 70টা দল সংগঠনে ইতিমধ্যে আজিৰ যি কলা দিৱস পালন কৰিছে আহমেদ হুছেইন হয় এই মুহূৰ্তলৈ কিবা আৰক্ষীৰ সৈতে হতাহতি কিবা খবৰ আহিছে নেকি আপোনাৰ কিবা খবৰ পাইছে নেকি এই মুহূৰ্তলৈ প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নেকি নিশ্চিতৰূপে তেনেকুৱা কোনো ধৰণৰ খবৰ পোৱা নাই যদিও কামপুৰত এটা ভিজুৱেল আমি আপোনালোকক আমাৰ দৰ্শকসকলে এই মুহূৰ্তত এটা ভিজুৱেল দেখিবলৈ পাইছে যে কামপুৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যিসকল সদস্যসকল আছিল তেওঁলোকে কলা পতাকাখন যেতিয়া উত্তোলন কৰিব লৈছে তেওঁলোকৰ হাতৰ পৰা কাঢ়ি লৈছে আৰু কাঢ়ি লোৱাৰ পিছত সেই কলা পতাকাখন নমাই দিয়াতে তেওঁ তাত অলপ যি হাতাহাতি দেখিবলৈ পোৱা হৈছে তাৰ লগতে কিন্তু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যিসকল সদস্যসকল আছে তেওঁলোকে যি উত্তাল ধমনী তুলি পৰিছে নৰেন্দ্ৰ মোদী হাই হাই সৰ্বানন্দ চৰকাৰ হাই হাই কিন্তু ইয়াত এটা কথা উত্থাপন কৰিব লাগিব যে এটা মুহূৰ্তত ক'বলৈ যাওঁ আমি এটা ভিজুৱেলত পাইছো সেই ভিজুৱেলখিনি আমাৰ দৰ্শকসকলে ইতিমধ্যে উপলব্ধ কৰিব পাৰিছে এটা কথা উপলব্ধ কৰিছে যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক যি জাতিৰ নায়ক বুলি কৈছিলে আৰু সেই জাতিৰ নায়কক তেওঁক ইতিমধ্যে খলনায়ক হিচাপেও পৰিচিত কৰিছে নিশ্চয় জাবেদ এয়া আছিল আমাৰ নামনি অসমৰ ব্যুৰ চিফ জাবেদ আহমেদে জনালে সমগ্ৰ নামনি অসমৰ পৰিৱেশ আচলতে কোৱা হয় যাক জাতীয় নায়ক বুলি কোৱা হয় জাতীয় নায়কৰ ওপৰত ৰাইজ অসন্তুষ্ট হৈছে বিভিন্ন দল সংগঠনে ৰাজপথলৈ ওলাই প্ৰতিবাদ সাব্যস্ত